দেউতাৰ দৰে হোৱা হ'লে। বৰ ইচ্ছা আছিল মোৰ দেউতাৰ দৰে হ'বলৈ, কিন্তু হ'ব নোৱাৰিলোঁ মুঠেই। মোৰ দেউতা সেউজীয়া আছিল আৰু তেওঁ ভাল পাইছিল নদী। হোমৰ গুৰিত বহিয়ে তেওঁ বিয়া কৰাইছিল মোৰ মাক, আৰু সেইবাবেই হয়তো মোৰ মায়ে কপালত আৰু সেওঁতাত ৰঙাকৈ আঁকি লৈছিল মোৰ দেউতাৰ পৰিচয়। যদিও মোৰ মাৰ এটা পৰিচয় আছে নিজাকৈ, মোৰ মায়ে বিশ্বাস নকৰিছিল কাকো, আনকি তেওঁ বিশ্বাস কৰিবলৈ শিকা নাছিল মোকো। হয়তো কোনো মাতৃয়ে বিশ্বাস নকৰে সন্তান, তেওঁলোকে কেৱল ভাল পাবলৈ শিকে, কেৱল ভাল পাবলৈ, কেতিয়াবা আনকি বিপদজনকভাৱেও। আমি আচলতে বিশ্বাস কৰোঁ আৰু সন্দেহ কৰোঁ সেইসকলকে, যাক আমি আমাৰ বিশ্বাসী প্ৰেমিক বুলি ভাবোঁ। মোৰ মা মোৰ বাবে আছিল প্ৰেমৰ শীতল ছায়া, যাক মই হেৰুৱাইছিলোঁ মোৰ প্ৰাক যৌৱনতেই, নে তেওঁহে হেৰুৱাইছিল মোক। আচলতে আমি বিশ্বাসহীনতাতে হেৰুৱাইছিলোঁ ইজনে আনজনক। যদিও মোৰ দেউতা মোৰ বাবে আছিল প্ৰিয়তম ব্যক্তি আৰু আছিল মোৰ আদৰ্শ, যদিও মই ভাবিছিলোঁ মাই ফাদাৰ ইজ এ হিৰো, তেওঁৰ দৰে হ'ব পৰা নাছিলোঁ মই কোনোদিন। তেওঁৰ ইচ্ছাৰ সমাধি বগাই মই কি যে হলোহি, এখন হালধীয়া মৰুভূমি, জীৱনহীনতাৰ শ্মশান।